হেল্ল' হেল্ল' জানো কোৱা অহ ইমান দিনৰ মূৰত যে তোমাৰ মাতটো শুনিছোঁ নহয় ক'বই পৰা নাই মানে কিমান বেছি ভাল লাগিছে হয় নেকি মোৰ কলিজাটো মোৰো বহুত বেছি ভাল লাগিছে মানে ইমান বেছি আৱেগিক হৈ পৰিছোঁ নহয় ভাষাৰে আচলতে বুজাই ক'ব পৰা নাই নাকান্দিবা আকৌ তুমি নাকান্দিবলৈ ক'লে বাৰু চকু পানীখিনি ধাৰাসাৰে বৈ আহিছে ৰখাই থ'ব পাৰিম নেকি কোৱা হ'লেও কান্দি দিলে বেয়া লাগিব ন কান্দা নহয়ও আনন্দৰ চকুলো হয় ভাল নালাগিব নেকি তোমাৰ লগত ইমান দিনৰ পিছত যে মন খুলি কথা পাতিবলৈ পাইছোঁ মই সদায় ভাবি আছিলোঁ জানা তোমাৰ মোবাইলটো কেতিয়া ভাল হ'ব বুলি মোবাইল ভাল হোৱা নহয় ন কিনিলোঁ এটা সেইটোৱেতো বাকী কোৱা ভালে আছা তুমি তোমাৰ অবিহনে ভালে থাকিব পাৰোঁ নেকি সদায় মনত পৰি থাকে তোমালৈ মোৰো তোমালৈ সদায় মনত পৰি থাকে আৰু আছিলোঁ আৰু যেনে তেনে কষ্ট কৰি কিন্তু আজি পাই গ'লোঁ ন সঁচাকৈ কৈছোঁ মোৰ সমান সুখী চাগে আজি দুনীয়াত কোনোৱে নাই মাই গড বহুত বেছি হেপ্পী হৈ গৈছোঁ আজি বঢ়িয়া হেপ্পী থাকিবা সদায় এনেকৈ তুমি থাকিবা ন অঁ মই আছোঁ ন মাজতে নোহোৱা হৈ নাযাবা কিন্তু এতিয়া হৈ যোৱাৰ দৰে এইটো মোৰ ভুল নাছিলে ন হাতত পইচা তেনেকৈ নাছিলে মোবাইল কিনিব পৰা নাছিলোঁ এইটোৱে আৰু মোবাইলটো চুৰ হৈ গৈছিলে ন কৈছিলোঁ তোমাক বাকী মোৰ ইউটিউবৰ পৰিয়ালটোৱে ইমান বেছি মিছ কৰি আছিলে নহয় সদায় কৈ থাকে কল ৰেকৰ্ডিং দিবা পাহিবা কি হ'ল ইমান দিন হৈ গ'ল একো খবৰ নাই বুলি মই দেখিছিলোঁ বাৰু কমেণ্টবিলাক তুমি কেনেকৈ চালা আকৌ চাইছোঁ লগৰবোৰৰ তাত হোৱাটছএপটো খুলি ইউটিউবটো খুলিলে বুলি ক'লে দেখোঁ ন বাহ চাইছিলা মানে অঁ তো চাইছোঁ ন ঠিকে আছে বাৰু বাকী কোৱা সঁচাকৈ কৈছোঁ মানে আনন্দৰ কোনো সীমা নাই বহুত বেছিয়ে ভাল লাগিছে মনটো মোৰো বহুত বেছি ভাল লাগিছে তোমাৰ নিচিনা আৰু এক্সপ্ৰেছ কৰিব নোৱাৰোঁ মানে প্ৰকাশ কৰাটো অকণমান হেৰি ন কেঁচা আছোঁ যে এইটো কাৰণে একো নাই দিয়া সকলো বস্তু প্ৰকাশ কৰিবলৈ ভাষাৰ প্ৰয়োজন নহয় সেইটো সঁচা কথা বাৰু আৰু কোৱা তুমি কেনে আছা মই কেনে আছোঁ তোমালৈ মনত পৰি পৰি কিমান মন মাৰি মাৰি বহি আছিলোঁ আজিহে হাঁহিছোঁ মই ইমান দিনৰ পিছত ইমান দূৰত আছা ভালকৈ থাকা আকৌ বাকী মাহঁতৰ খবৰ কোৱা মাহঁতৰ ভালেই বাৰু তুমি কোৱা মোৰ বিশ্বাসেই হোৱা নাই আজি কালি যোৱা ৰাতি তোমাৰ লগত সপোনত কথা পতা দেখিলোঁ ন সেইটো কাৰণে ভাবিছিলোঁ চাগে সপোনতে পাতি আছোঁ নেকি বুলি আৰু শুনা না কোৱা ছোৱালী তোৱালী চাই আছা নি আকৌ মোৰ লগত কথা পতা নাই যে এইকেইদিন সেইবিলাক কোৱা নাই তুমি ল'ৰা চাইছা নেকি আকৌ হায়দৰাবাদত আছাহি ন চোৱা নাই সঁচা কথা কৈছাতো আৰে সঁচাকৈ কৈছোঁ বিশ্বাস নাই নেকি তোমাৰ বিশ্বাস আছে কাৰণেতো ইমান দিন মোবাইল নাই যদি তোমাক ইমান ধুনীয়াকৈ বিশ্বাস কৰিছোঁ ন সেইটো হয় বাৰু আৰু নাচাবা কিন্তু হা নাই চালেনো কি হ'বনো তোমাৰ সমান ভাল কাকো নালাগে দেখোন মানে চাবা মানে তুমিও নাচাবা তেনেহ'লে মইনো চালেনো কি হ'ব তোমাৰ সমান ভাল কাকো নালাগে নহয় হ'ব লগে লগে ৰিভেঞ্জ লোৱাত একদম এক্সপাৰ্ট আৰু ল'বই লাগিব নহ'লে বুজি নোপোৱা নহয় তুমি আৰু শুনা না কোৱা বহুত মিছ কৰি আছিলোঁ তোমাক ময়ো তোমাক মিছ কৰি আছিলোঁ আই লাভ ইউ লাভ ইউ টু আৰু তোমাৰ মাতটো কি হ'ল ভাগি আছে যে কান্দি আছিলা নেকি আৰু নিজৰটো পিছে মোক ক'বলৈ আহে মোৰ বোলে মাতটো ভাঙিয়ে আছে নিজৰ কি হৈছে বেয়া লাগিছিলে ন তোমাক লগ পোৱা নাছিলোঁ যে সেইটো কাৰণে আৰু মোৰো সেই একেটাই গতি আছিলে এতিয়াতো পালা ন এতিয়াতো হাঁহি থাকিবা ন সেইটো আৰু তুমি ক'বলগীয়া প্ৰশ্নই নুঠে মানে কথাই নহয় মই আৰু এতিয়া তোমাক পোৱাৰ পিছত মন মাৰি থাকিম এইটো সম্ভৱেই নহয় মানে সেইটো মই গম পাওঁ বাৰু সেইটো কাৰণে তোমাৰ ওঠৰ হাঁহিটোৰ কাৰণে মানে যিকোনো কৰিব পাৰোঁ সেইটো কাৰণে ধাৰ লৈ হ'লেও মোবাইলটো কিনি আনিলোঁ আৰু এতিয়া বাকী ডিউটি হৈছেনে তোমাৰ মোৰ ডিউটি হৈ আছে আৰু তোমাৰ কাম কেতিয়া শেষ হ'ব কাম আৰম্ভ হৈছেনে সেইটোতো সোধা আগত তাৰপিছত শেষৰ কথা ক'বা আজি হেৰি ৰ'বা আৰু কেইদিনমানৰ পিছত মই হেৰি কৰিম কি কয় টিকেটটো কৰিম বুলি ভাবিছোঁ হায়দৰাবাদত তোমাক এবাৰ লগ কৰিবলৈ যাম বুলি ভাবিছোঁ সঁচাকৈ আহিবা নেকি সঁচাকৈ যাম আকৌ মাই গড ইয়াতকৈ আৰু সুখৰ খবৰ কিবা থাকিব পাৰেনে কোৱাচোন আজি সুখৰ ওপৰত সুখ মানে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ খালি তোমাক কৈ পালোঁ আৰু একো নাই দিয়া ভালেই কৰিলা আৰু কোৱা আৰু তুমি ইউটিউবৰ বন্ধুসকলক ইমান দিনৰ পিছত লগ পাইছা হেৰি কৰি দিয়া আকৌ সম্বোধনটো কৰি লোৱা এবাৰ ঠিক আছে বাৰু ৰ'বা হা কাটি নিদিবা আকৌ ফোনটো কাটি দিলে তুমি কেনেকৈ ৰেকৰ্ড কৰিবা ন ঠিক আছে ৰ'বা অকণমান ঠিক আছে মই ৰৈ আছোঁ দিয়া লাইনতে আছোঁ নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মই পাহি আৰু আপোনালোকে চাই আছে পাহি আৰ গগৈ ইউটিউব চেনেল আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই পাহিয়ে সকলোকে বহুত বেছি মৰম আৰু শুভকামনা জনাইছোঁ আৰু বহুত দিনৰ পিছত সকলোকে স্বাগতম জনাইছোঁ এটি নতুন কল ৰেকৰ্ডিঙৰ সৈতে আৰু
সকলোৱে যিহেতু কৈ আছিলে যে পাহিবাক কল ৰেকৰ্ডিং দিব লাগে বুলি কিন্তু গম পাইছে আচলতে ৰাজৰ মোবাইলটো হেৰাই গৈছিলে সেইকাৰণে কল ৰেকৰ্ডিং দিব পৰা নাছিলোঁ আৰু সেইকাৰণে মানে মনটো বহুত বেছি বেয়াও লাগি আছিলে কমেণ্টখিনিও মই ৰিপ্লাই দিবলৈ একেবাৰে সময় পোৱা নাই আৰু যিটো কামত মই হায়দৰাবাদ আহিছিলোঁ আচলতে সেই কামটোৰ ষ্টাৰ্টিঙেই হোৱা নাই আৰম্ভ নাথাকিলে বাৰু শেষ ক'ত থাকিব কওকচোন সেইকাৰণে মই যিমান পাৰোঁ সোনকালে কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাম বাৰু কি কাৰণে আহিছিলোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ এইখিনিতে যে এই যে আমাৰ মানে মাজত যে এটা দীঘলীয়া মানে দূৰত্ব আহি পৰিছে তেখেত আছে দূৰত মই আছোঁ দূৰত কিন্তু এই মনৰ মৰমখিনি যিটো টান থাকে ন এজনৰ আনজনৰ প্ৰতি যিটো মানে আৱেগ থাকে যিটো মানে পাবৰ কাৰণে যিটো হেঁপাহ থাকে সেই বস্তুখিনি কিন্তু কেতিয়াও শেষ নাই মানুহে যে কয় যে চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় সেই কথাটো কিন্তু মানে আমাৰ ক্ষেত্ৰত অকণমান মানি ল'বলৈ অসুবিধা হয় আমি দূৰত আছোঁ তথাপিও ইজনে আনজনৰ প্ৰতি সেই একেখিনিয়ে মৰম অনুভৱ কৰোঁ সেই একেখিনিয়ে আশা থাকে হেঁপাহ থাকে আচলতে লগ পোৱাৰ আৰু সেইটোৱে মই বিচাৰোঁ আপোনালোকৰ যদিও লাইফ পাৰ্টনাৰসকল ক'ৰবাত দূৰত আছে তেনেহ'লে আপোনালোকে সেই মৰমখিনি সদায় বজাই ৰাখক আপোনালোকৰ মাজত বিশ্বাসখিনি জগাই ৰাখক সাঁচি ৰাখক কাৰণ চাওক দূৰত্ব বাঢ়ি গ'লে বুলি ক'লে যে সম্বন্ধটো শেষ হৈ যাব সেইটো নহয় আচলতে বিশ্বাসৰ বহুত বেছি প্ৰয়োজন হয় কিন্তু এজনে বিশ্বাস কৰি যাব ইজনে যদি ভাঙি যায় সেইটো নহয় আচলতে কোনোবাই আপোনাক যদি বিশ্বাস কৰিছে সেই বিশ্বাস কৰা মানুহজনক আপুনি বিশ্বাসটো জীয়াই ৰখাৰো চেষ্টা কৰক বিশ্বাস দিয়াৰো চেষ্টা কৰক অকণমান মাতটো প্ৰব্লেম হৈ গৈছে চৰি ৰ'বা মই কৈ দিছোঁ ৰ'বা ঠিক আছে পাহি অকণমান মাতটো প্ৰব্লেম হৈ আছে মানে একচুৱেলি তাই কান্দিছিলে অকণমান মোক বহুত দিনৰ পিছত পাইছে আচলতে সেইটো কাৰণে মই কৈ দিছোঁ তাই ক'ব বিচাৰিছে মানে আপোনালোকে চকুৰ আঁতৰ হ'লেও তাৰমানে মৰমবোৰ কমাই নিদিব আৰু হেঁপাহ সদায় ৰাখিব আৰু ভালকৈ সদায় মিলিজুলি থাকিব বিশ্বাসটো জীয়াই ৰখাৰ দায়িত্ব আপোনাৰ হয় আৰু বিশ্বাস কৰাৰ দায়িত্ব আনজনৰ হয় গতিকে আপোনাৰো হয় সেইকাৰণে সেই বস্তুকেইটা সদায় বজাই ৰাখিব আমি দূৰত আছোঁ যদিও ভালেই আছোঁ আৰু আমি দুইজনৰ প্ৰতি মানে বিশ্বাস মৰম চেনেহ এইবিলাক সন্মান সদায় আছে আমাৰ আৰু থাকিব আৰু আশা কৰোঁ আপোনালোকে সদায় ভালেই থাকক বুলি আৰু কিবা ক'বা নেকি পাহি আৰু কি ক'ম বহুত দিনৰ মূৰত তোমাক পাইছোঁ বহুত দিনৰ পিছত মোৰ ইউটিউবৰ পৰিয়ালটোক পাইছোঁ নহয় মই মানে এক্সাইটেড হৈ গৈছোঁ আচলতে ভাষাহীন হৈ পৰিছোঁ আৰু বহুত দিনৰ পিছত মই পাইছোঁ সকলোকে মোকো পাইছে আপোনালোকে হয়তো মোক পাহৰি পেলাইছে নহয় জানো ভিউজ বহুত কম আহিব বহুত কম মানুহে চাব তথাপিও যিসকলে চাই যিসকল মোৰ আপোন আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বেছি মৰম আৰু শুভকামনা জনাইছোঁ সকলোৰে চাগে স্বাস্থ্য ভালে আছে নহয় জানো সকলোৱে ভালে আছে আৰু গতিকে সেয়েহে আশা কৰোঁ সকলোৱে ভালে থাকক সুস্থ থাকক আৰু মোক মৰম কিন্তু দি যাব কাৰণ মোৰ ফালৰ পৰা আপোনালোকলৈ মৰমৰ কোনো শেষ নাই আদি নাই অন্ত নাই সদায় মৰম থাকিব আপোনালোকলৈ সদায় শুভকামনা থাকিব সেয়েহে ময়ো বিচাৰিম যে আপোনালোক সদায় মোৰ লগত থাকক আৰু মই নথকা সময়খিনিত এইকেইদিনত মোক ইমান বেছি মৰম দিয়াৰ বাবে ইমান বেছি মনত পেলোৱাৰ বাবে আৰু ইমান বেছি সঁহাৰি জনোৱাৰ বাবে সঁচাকৈয়ে কৈছোঁ মই নথৈ আনন্দিত আৰু তাৰ বাবে আপোনালোকক যিমানেই ধন্যবাদ জনালেও শেষ নহ'ব সেইকাৰণে কৈছোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ এই যে অকণমান কথা এটা আৰু বেছি দীঘলীয়া নকৰোঁ 1 মিনিটৰ এটা কথা কওঁ ৰাজে যে মোৰ এতিয়া মাতটো ভাগি থকাৰ কাৰণে যে তেখেতে কথাকেইটা ক'বলৈ যিজন ইমান লাজকুৰীয়া ল'ৰাজনে যে কথাখিনি ক'বলৈ আগবাঢ়ি আহিছে মোৰ হৈ তেওঁ কথাষাৰ কৈ দিছে আচলতে সেইটো বহুত ডাঙৰ কথা হয় আপোনালোকেও আপোনালোকৰ নিজৰ জীৱন সংগীজনক মানে লাইফ পাৰ্টনাৰজনক ছাপোৰ্ট কৰক তেওঁ যদি কিবা এটা কৰিব বিচাৰিছে কিবা এটা বিপদত পৰিছে কিবা এটা সহায়ৰ প্ৰয়োজন আছে তেনেহ'লে সেই সময়ত তেখেতক একদম নিশ্চিন্ত মনে উৎসাহ দিয়ক প্ৰেৰণা দিয়ক আৰু তেখেতক সঁহাৰি জনাওক আৰু তেখেতৰ হাতত ধৰি তেওঁক আগবঢ়াই লৈ যাওক সেয়াহে আচলতে দুজন জীৱন সংগীৰ মাজৰ যিটো বান্ধোন হয় সেইটো কটকটীয়া কৰি ৰখাৰ একমাত্ৰ উপায় সেইকাৰণে কৈছোঁ মিলিজুলি থাকক সকলোৱে হাঁহি থাকক জীৱন দুদিনীয়া হয় মই সদায় কোৱাৰ দৰে সেয়েহে এই সৰু জীৱনটোত আপোনালোকে হিংসা বিদ্বেষ খং অভিমান সকলোবোৰ আঁতৰাই ধুনীয়াকৈ জীৱনটো উপভোগ কৰক আৰু জীৱন পথত আগুৱাই যাওক তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ পুনৰ এটি নতুন কল ৰেকৰ্ডিঙৰ সৈতে কেতিয়া লগ পাম ক'ব নোৱাৰোঁ তথাপিও সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰোঁ আহোঁ নহ'লে বাই বাই হেল্ল' তুমিও বাই বাই কৈ দিয়া আকৌ সকলোকে বাই বাই দিয়ে আমি অকণমান কথা পাতি লওঁ আৰু এতিয়া বাকী বহুত নম্বৰত পাইছোঁ এইটো ভাল লাগিছে মানে বহুত আৰু আপোনালোকক পায়ো বহুত বেছি ভাল লাগিলে
বাই বাই কোৱা আকৌ ঠিক আছে দিয়া আকৌ লগ পাম সকলোকে আৰু ফোনটো কাটি দিওঁ নেকি কাটি দিয়া মই অলপ পিছত আকৌ কৰি আছোঁ কিবা এটা কাম কৰি লওঁ মানে ঠিক আছে বাৰু শুনা না কোৱা না আই লাভ ইউ আই লাভ ইউ টু ৰাখিছোঁ দিয়া ঠিক আছে দিয়া